যিহেতুকে শোভাযাত্ৰা 10:30 বা 11টামান বজাত আছে, সেয়েহে আমি কাপোৰবোৰ ইস্ত্ৰি কৰি লওঁ। এইবোৰ মই কাপোৰ ওলাই লৈছোঁ আৰু সিদিনাখনে থোপ কাটিছিলোঁ, থোপবোৰ মানে ইমান এটা ভাল হোৱা নাই। চ' আজি কাটিব লাগিব, কাটি কিনে ইস্ত্ৰি কৰি ওলাওঁ। বাকী কি কৰোঁ আপোনালোক দেখাম। যদি কোৱাৰ মানে মই ক'লে কিছুমান কথা মোৰ মিছআণ্ডাৰষ্টেণ্ডিং হৈ যায়। কিছুমান কথা ক'লে মোৰ মুখৰ পৰা মিষ্টেকলি কিবা যিটো বস্তু ওলাব নালাগে সেইটো বস্তু ওলাই যায়। তো সেইটো বস্তু ধৰি নাথাকিব। ইফালে মোৰ দেউতাই চিঠি পঢ়ি আছে। लोगों को बाद में दिखाऊंगी, अभी मैं वो सब करूँगी। देउता আৰু বাবুৱে কল বুলি ওলাই আছে, মানে উঘালি আছে আৰু কাটি দিম নাপলাই নে কিবা গাইস ইমান মেহনত যদি ঘৰত ডাঙৰ ল'ৰা নাথাকে তেনেহ'লে দেউতাৰ এনেকুৱা মৰণ হয় আৰু সৰু ছোৱালীকেইটা এনেকুৱা মৰণ হয়। আৰু আমাৰ সৰু পুতৰো কাম আছে, কাম নোহোৱা নহয়, মস্ত কাম আছে। মানে আমাৰ ঘৰত দাদা নাই, দাদা থাকিবি নাই আমাৰ, সেইটো বেলেগ কথা। বাকী আমাৰ মাক চাব লাগে। এই দেখো কাম নাই, খাবা আহিছি, খাওঁ দে খাৱা আৰু ঘুমোৱা যায়। নতুন কাপোৰটো পিন্ধি কল গাছটো কলকে পিন্ধাই क्या बोली भापता है तू? অন্য এটা ভিডিঅ' আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ' লং ভিডিঅ' হ'ব, কিয়নো আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম মহোৎসৱ উপলক্ষে আমাৰ চতুৰ্ভুজ সত্ৰত উৎসৱ হিচাপে কৰা হয়। চ' সেইবোৰ আমি আজি যাম প্ৰচেছনত। চ' আপোনালোকক দেখাম আমি কি কৰোঁ। মই ওলাই ৰেডি হৈ গ'লোঁ আৰু মোৰ নহয়, আমাৰ সকলোৰে ওলোৱা হৈ গ'ল আৰু আপোনালোকক দেখাম কেনেকুৱা লাগিছে। এইটো মোৰ সৰু বাইদেউ, ডাঙৰ বাইদেউ, খুৰামা, আইতা আৰু মা আহি আছে। মা একদম অগ্নিমূৰ্তি ধৰি আছে, কাৰণ আমাৰ মানে তিনিৰো নহয়। আৰু অলপমান জানিব লাগে হয়নে গাইজ, মানে ছোৱালী এটা থাকিলে বেলেগ কথা, আমাৰ তিনিটা মানে 4টা 5টাই হ'ব মাহঁতক ধৰি কিনে বাৰ অলপমানতো দেৰি হ'ব। মায়ে নুবুজে, গালি দিছে মোক, আধা ওলা হৈ লগা আছে। গাইজ মোৰ কাপোৰটো চাওক, মোৰ বহুত ভাল লাগিছে, কাৰণ মায়ে মোক গিফ্ট কৰিছে কাপোৰটো। মায়ে দিয়া বস্তুটো সকলোৰে ভাল লাগিব, মোৰ বহুত ভাল লাগিছে, পিন্ধিও আৰাম আছে, মুখত শিখৰ ভৰাইছে। গাইজ আমি আহি পালোঁ, এয়া বেছি দূৰ মানে পালোঁৱে আৰু নামঘৰৰ কি বুলি ক'ব, নামঘৰৰ থাপনাখন ওলাইছে, ওলাই কিনে ঘূৰাই আছে, তাৰপিছত নিব। আজি এইবাৰ বেছি মানুহ নাই, মানে সকলোৰে মনবোৰ সেমেকা, কিয় আপোনালোকেও জানে। লগা নেকি কিবা মানুহে নাই ন, বহুত কম মানুহ।
ৰ'দ দিছে। ওলাওঁতে যেনেকুৱা ৰ'দ দিছিলে এতিয়া বৰ্তমান সেনেকুৱা ৰ'দ নাই। আশা কৰোঁ ৰ'দ নাথাকিব, কাৰণ ইমান মোৰ মানুহৰ প্ৰাৰ্থনা জানো নুশুনিব ভগৱান। ৰ'দটো নাই বাৰু, ভালেই। পানী খাই ল'লোঁ। এনেকৈ মানে আমি যাই থাকিলে আমাৰ ধৰ্মৰে লোকসকলে হওক বা বেলেগ ধৰ্মৰ লোকসকলে আমাক পানী দিয়ে। চ' প্ৰত্যেকবাৰে আমি ইয়াতে পানী খাওঁ। এইবাৰো খালোঁ। কেমেৰাটো কিবা হৈছে, বহুত পিছত ৰৈ গ'লে আমি। মোৰ মা, আমাৰ মা পিঠা চাব নাযায়, উৎসৱতে আহে। ফটো উঠাব যাই আছোঁ বৰমাহঁতক। হ'ব দিয়ক। চব একবাৰ চাই গেলি হ'ল, ইফালে একবাৰ চাই গেলি হ'ল। আমি এতিয়া চক পাম লাহেকৈ। প্ৰচেছন মিনিমাম কিমান কৰিলোঁ, 2 ঘণ্টা আছেগৈ আৰু। কি মাৰিব লাগে? হাই কৰি দিম। বহুত কষ্ট হৈছে। কিবা কৈ দি, এনে কিবা কৈ দি, হাই বাই কিবা ক। অলপমান সময়ৰ পিছত আমাৰ যাত্ৰা অন্ত পৰিব। তাৰপিছত আমি ভাত খাম। ভাত ধুনীয়াটো মাছ বনাই। ভাত খাব যোৱা নাই, এতিয়ালৈ বহি আছোঁ। আমি ভাত খাব গ'লে ভাত খাব নাপাওঁ, চবতছে লাষ্টত। চ' আকৌ আমি আহি কিনে ফুৰি গ'লোঁ। ইফালে আহিলে হ'ল খাবলৈ। এতিয়া বৰ্তমান জাগা নাই মানে জাগা নাই। কিবা এনেকুৱা জাগা আছে, হ'লে মানুহ বহুত হৈছে হোৱাৰ বাবে আৰু আমি গাঁৱৰ মানে ওচৰৰ, সেইবাবে আমি মানে ওচৰৰ, সেইকাৰণে আমি ইমান আগত যোৱা নাযায়। আৰু ইফালে নাগৰা নাম চলি আছে, সেইকাৰণে মোৰ আৱাজটো নাযাবও পাৰে। মোৰ মুখৰ ভিতৰত কেমেৰাটো সোমাই দিয়া অভ্যাস আছে।
আৰু এতিয়া ফটো উঠিম হেল্ল' আহি কিনে এতিয়া বহি আছোঁ খালী হৈ গ'ল মানুহগিলাখান কিবা হৈছে খাই ল'লো কিবা কবি আৰু বেনে চান দিব লাগিব আলু দিয়ে কি বিলাহী এই আলু দিছে মই খাৱাই যোৱা নাই আধা ঘণ্টামানে হ'ল আধা ঘণ্টা হোৱা নাই ন চৰি 10 মিনিটমান দৰ্পণক বহুত মিছ কৰি আছোঁ তাই থাকিলে তাইও আমাৰ লগত আহিল হয় কি বস্তু আৰু ইফালে ফটো উঠি আছে